নমস্কাৰ সকলোকে স্বাগতম জনাইছো আহিছো আজিও এটি ভিডিও লৈ আশা কৰো আপোনালোক সকলোৰে ভাল আজি মই অক্টোবৰ সংখ্যাটো লৈ আহিছো অনুপমাৰ বহুত দিন ভিডিও লৈ আহা নাই আৰু অনুপমাৰ অক্টোবৰ সংখ্যাটো আপোনালোকে গম পাব কি আছে আহক তেন্তে ভিডিওটো বিনে আগবাঢ়ো এয়া হল অক্টোবৰ সংখ্যা বেটুপাত আগবঢ়াইছে স্মৃতি ৰেখা বৰাই আৰু লাষ্ট পেজত মডেল নিতুমণি ৰাভা আৰু সেকেন্ড পেজত এয়া জুবিন গাৰ্গ হিয়াৰামঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু প্ৰগতি সাহিত্য সভাৰ পৰা তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱা ফটো আৰু 51 পেজত আছে পূজা সংখ্যাত মই অনুপমাৰ ফালৰ পৰা বিধৱা মহিলাক সাহায্য প্ৰদান কৰিছো আৰু মোৰ দুখন কিতাপ অনুভৱৰ বাকৰি আৰু সপোন দুখন কিতাপ তেওঁলোকৰ দ্বাৰা উন্মোচন কৰিছো আৰু আছে ৰঙিয়া আদিমত্ত উচ্চতৰ বিদ্যাপীঠত ৰঙিয়া শাখাৰ কবি সন্মিলনত আমি উপস্থিত আছিলো তাৰ ফটো মই এটি পূজাত ব্যতিক্ৰমী প্ৰচেষ্টা লম বুলি ভাবিছিলো যেহেতুকে আমাৰ সমাজত বিধৱা মহিলাক আগস্থান নিদিয়ে শুভ কৰ্মত নিদিয়ে মই সেই কাৰণে মোৰ কিতাপখিনি তেওঁলোকৰ দ্বাৰা উন্মোচন কৰি এটা নতুন বাৰ্তা দিবলৈ বিচাৰিছিলো যাতে তেওঁলোকে সমাজত আগস্থান পায় আৰু এয়া অনুপমাৰ ভিতৰ চৰাত কি আছে ক'বলৈ ওলাইছো সম্পাদকীয় নীৰৱে বৈ থাকে খনি নয় ধাৰাবাহিক উপন্যাস ৰিজুমণি দেৱীয়ে লিখিছে কামিনীকান্ত ভোজন জীৱনে লিখিছে ভোজন জীৱন দাস আৰু দুয়ো ভাল বন্ধু নজৰুল ইছলামে লিখিছে 5টা গল্প মানুহ অমানু গীতাঞ্জলি কলিতাই লিখিছে মন্ত্ৰী মূল গোপাক অনুবাদ সোণালী ডেকাই কৰিছে তিনিআলিৰ বৰগছৰ ফুট শুভ বৰা শইকীয়াই লিখিছে কষ্ট মীনা দাসে লিখিছে অভাৱ কাঞ্চন হাউত বৰাই লিখিছে এইকেইটি গল্প অনুগল্প মিনিমা দাস ৰুণু দেউৰী চুম্পিমণি কলিতাই লিখিছে কভাৰ ষ্টৰী দীপাৱলী পোহৰৰ উৎসৱ অনামিকা সংগীতা কলিতাই লিখিছে হিয়াৰ আমঠুৰ মহাপ্ৰয়াণ ইলা ভৰালী ডেকাই লিখিছে অভিনেত্ৰী কৃষ্ণ নিৰ্মালীৰ সৈতে কথাবাৰ্তা ভাস্কৰ জ্যোতি কুটুমে কথাবাৰ্তা শিতানত অংশগ্ৰহণ কৰি সাক্ষাৎকাৰ গ্ৰহণ কৰিছে নিয়মীয়া শিতান আপোনালোকে জানে মতামত কুইজ ৰাখিপল প্ৰবন্ধ অসমীয়া সমাজত জুবিন গাৰ্গ বলেন চন্দ্ৰ দাসে লিখিছে আজি আমি মানুহবোৰ মানুহ শুক্লেশ্বৰ মালিয়ে লিখিছে দেৱাৰ্পণ চক্ৰৱৰ্তীয়ে লিখিছে জুবিন গাৰ্গ আৰু মায়াবিনী কাতি বিহুত কিয় তুলসী দেৱীক ৰাজশ্ৰী শৰ্মাই লিখিছে নাৰী আৰু সেন্দুৰ ইয়াৰ মহত্ব নমিতা দাসে লিখিছে জেতুকা বা মেহেন্দি ৰুণুমতী শইকীয়াই লিখিছে ৰুণুমিতা শইকীয়াই লিখিছে ফুল আৰু অনুচনাৰ মাজেৰে কল্যাণ কুমাৰে লিখিছে নয়নতৰা ফুলনিৰ পৰা চিকিৎসা ডক্টৰ অনুজ বৰুৱাই লিখিছে বৰ্তমান সময়ত নীতি শিক্ষাৰ বিজু ঠাকুৰে লিখিছে শিল্পী তুমি আমাৰ প্ৰাণৰ ৰীতা কলিতাই লিখিছে এবাৰ আহিছো কবিতা আছে 23 নম্বৰৰ পৰা 35 নম্বৰ পৃষ্ঠালৈ প্ৰণৱ শৰ্মা ঋতুপৰ্ণ শৰ্মা বন্দনা চৌধুৰী অমিয়া বেগম জহিৰুল ইছলাম আহমেদ পনিতা দাস মীৰা কোঁৱৰ সুশীলা প্ৰভা ভৰালী কাকতি স্মৃতি ৰেখা বৰা কৃষ্ণমণি ডেকা সোণমা কাশ্যপ সবিতা বৰা ৰুক্মিণী দাস লক্ষ্মী দাস বিবেকানন্দ ৰাভা কৰবী দাস নাথ মানিক দত্ত দীপিকা মালাকৰ ফুলমণি দাস ৱাহিদ আহমেদ হেমেন হাজৰিকা নিতুমণি ৰাভা নিজৰা বৰ্মন ডেকা ভাৰ্গৱ জ্যোতি কলিতা তাৰিণী ৰঞ্জন ডেকা এয়াই আছিল অনুপমৰ কোনে কি লিখিছে সূচীপত্ৰটো জনালো বেটুপাত দেখালো বাকী কি সকলোখিনি দেখালো অক্টোবৰ সংখ্যাৰ আকৌ আহিম নৱেম্বৰ সংখ্যালৈ আৰু বাকী মাজতে ৰৈ যোৱা সংখ্যাকেইটা মই পিছত লৈ আহিম দেখাম আপোনালোকক জনাম তেন্তে আপোনালোকৰ পৰা বিদায় মাগিছো ভিডিওটো চাই কেনেকুৱা পালে মন্তব্য দিবলৈ নাপাহৰিব আকৌ আহিম নতুন ভিডিওলৈ তেতিয়ালৈ আপোনালোকৰ পৰা বিদায় মাগিছো ধন্যবাদ